মাই ব্লগ। তো আজি সৰস্বতী পূজা, তো সৰস্বতী পূজা যাবা একদম অল্লু। তো আৰু আমাৰ সজনাৰ ফুল চিচা একদম ধুনীয়াকৈ ফুলছি একদম অচাতে এইবিলাক অচাতে লাগিব এইগিলা। তো গাইজ এতিয়া প্ৰথমতে মানে আমি প্ৰথমতে য'ত পঢ়িছিলোঁ প্ৰাথমিক স্কুলত, এতিয়া যাই আছোঁ এখন আমাৰ সন্মুখতে প্ৰাথমিক স্কুল। আৰু ইয়াতে মানে পুৱাৰ পাই মানে ফটো উঠো ভিডিঅ' বনাওঁ, বাপৰে বাপ। তো উঠালো দে তন্দুক আপোনাৰ পূজা যা হ'ল না নাই? পূজা হৈছে নে? তো গাইজ এইখনে হৈছে মই পঢ়া প্ৰাথমিক স্কুলখন। আৰু ইহঁতক দেখি একদম মানে আমাৰ দিনতহে আহি গৈছে একদম। তো ইহঁতে একদম পুৱাই পুৱাই ফুল তুলিব গৈছে, যাই কিনে ফুল চুল আনিছে আৰু ইয়াতে পূজাত দিছে। তো কিমান এটা সেই এতিয়া মানে আমাৰ ডাঙৰ হোৱাৰ পিছত কিবা 5 টাইপ নোহোৱা হৈ গৈছে। আৰু এইভাগে পূজাখন আছে, তো এতিয়া পূজা কৰিব। বেষ্ট ফ্ৰেণ্ড নেকি? এই বঢ়িয়া, এনেকৈ লগ হৈ দেখিব সদায় দে। তো নাও দেখিব লগ হৈ দেখিব নাও। আৰু এইবিলাক আঁকছি চাওক ৱালে চোৱালে একদম ধুনীয়াকৈ। তো বঢ়িয়া আহিছে আৰু স্কুল। তো প্ৰাইমেৰী স্কুলত এনেকুৱাই না। সিহঁতে ৰান্ধি আছে। আইতা কি কি আইটেম আছে আজি? দালি, চব্জি, পনীৰৰ ভাজি আৰু চালাড। কেইখনমান আগবাঢ়িলে আমাৰ মোটামুটি হ'লে। তো গাইজ ইভাগে আইতাহঁতৰ খানা চানা ৰেডি। তো আৰু ইহঁতক দেখি একদম ধুপনা গাড়ী উঠা মনত পৰি গৈছে গাইজ। তো গাইজ কি নহয় আহি গ'লে একদম নদীটাৰ গাড়ীখন লৈ ইভাগে ড্ৰাইভাৰ আছে একদম একতলত ধৰে একদম পুৰা। তো ইভাগে ধৰি আছোঁ কোনো আৰু মই। তো গাইজ আমি কলেজ পালোৱে আৰু তো ইয়াৰ পৰা ধূপ লৈ লওঁ আৰু ধূপ লৈ ডাইৰেক্ট পূজাত যাওঁ বলক। হ'ব নাই ল'ব গাইজ ধূপ চুপ লৈ ল'লোঁ, এতিয়া ডাইৰেক্ট সেৱা কৰিব যাওঁ। তো গাইজ ফাইনেলি আহি পালোঁ কলেজ। তো আৰু কলেজত নাগাৰা নাম চলি আছে। কলেজ আহি পালোঁ, তো ইয়াত ধূপ চুপ লৈছোঁ আৰু বঢ়িয়াকৈ একদম গেট টেট বনাইছে। চলি আছে, তো আমি সেৱাও কৰোঁ অকলে পাঠকো চাওঁ আপোনালোককো দেখাম। তো বঢ়িয়াকৈ এতিয়া বলক। নাগাৰা নাম চলি আছে, তো আমি সেৱাটো কৰি লওঁ। ইভাগে ইণ্টাৰেষ্টত আছে, সেৱাটো কৰি লওঁ আমি। তো আপোনালোক দেখি আছোঁ। গাইজ সেৱা চেৱা কৰিলোঁ, কিন্তু এতিয়া ফটা দিয়া নাই মানে অলপ দেৰি হ'ব। তো এতিয়া জুনিয়ৰ কলেজত আহিলোঁ। তো গাইজ ইভাগে আমাৰ কলেজত পূজা হৈছে আৰু ইভাগে পূজা হলাকে জুনিয়ৰ কলেজত। তো ইয়াতে বহি আছোঁ আৰু এই কামে গাজি দা তো গাজি ল'লোঁ। তো গাইজ গাজি খাব লাগে এতিয়া। তো গাইজ এইফালে আমাৰ কলেজতো পূজা হৈ গ'ল। তো এতিয়া গাজি চাজি দি আছে। তো গাজি ল'ব পৰা উপায় নাই, ইয়াতে ছোৱালী মাখান হেঁচা মাৰি থৈছি। তো আমাৰ জিয়াজ দাদাই গাজি আনি দিলাক। তো এতিয়া মানে অলপ পানী চানী বিলাব লাগে, পানী চানী বিলালোঁ গাইজ। তো ভিডিঅ' কৰা নহ'ল। তো এতিয়া আমি ভাত খাওঁ ডাইৰেক্ট। তো গাইজ গোটেইকেইটা পূৰা ভাত খাই আছোঁ। তো আমাৰ ভাতৰ লগত মানে আমাৰ কলেজত আছে দালি ভাত তৰকাৰী, চয়াবিনৰ জোল, পনীৰ, আলু ভাজি। তো এই আৰু কিবা থাকিল নেকি মই পাহৰিলোঁ গাইজ। তো আছিল যে আছিল আৰু। তো বাকী ভাত আঞ্জা বঢ়িয়া আহিছে গাইজ। তো আমি খাই লৈ একদম ঘৰমুৱা হ'লোঁ তিনয়ে। তো আৰু অনুপ একদম পূৰা দাবি আছে হা। তো গাইজ আহিলোঁ। তো 2025 চনৰ এই সৰস্বতী পূজা আছিল। তো ছিংগল লাইফ সৰস্বতী পূজাৰ কি চাব। তো এনেই যাই কিনে সেৱা চেৱা কৰিলোঁ। এই বছৰৰ মূৰত একদিন আহে সৰস্বতী পূজাটো, নেগলিও এটা ভাল নালাগে। তো গতিকে গেলোঁ। তো এতিয়া যদি ভিডিঅ'টো ভাল পালাক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব। তো বাই বাই।